साले को बम से उड़ा दूंगा एक बार हाथ में आ जाए तो। नमस्कार बंधु बान्धवीসকল पुनः स्वागतम जनाइছোঁ আমাৰ অন্য এটা ভিডিঅ'লৈ আৰু আপোনালোকে চাই আছে মিষ্টাৰ ডুল। আজি মই পূজা চাবলৈ যাম, ৰাতিলৈ যাম বাৰু, আৰু ময়ো চাম আৰু আপোনালোকো দেখুৱাম। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাম। চেণ্টাৰ আহি পাইছোঁহি, চাব পাৰে। এখন মেণ্ডপলৈ যোৱা গেট হয়, তাত সোমাই যাম, আপোনালোকক দেখাম বাৰু। কি ফালি যাব আমি লগৰকেইটা যিমানকেইটা আছিলোঁ গোটেই এটা এটা পেপাৰ লৈ যাওঁ বজাবলৈ। এখনত নাই, আন এখনলৈ যাওঁ। গোটেইকেইজনে এটা এটা পেপাৰ ল'লোঁ আৰু এতিয়া পূজা মণ্ডপলৈ সোমাই যাওঁ বোলো, দেখাই দিছোঁ। এইটো বাঁহৰে বনাইছে এই দুটা, এজন পেপাৰ বজাই আছে আৰু এজনে ঢোল বজাই আছে, এনেকৈ বনাইছে। আৰু এইটো যিটো পুখুৰীত সৰুকৈ দেখিছে তাত এইটো মানে মটৰ ফিট কৰিছে, পানী ওপৰলৈ এনেকৈ মাৰি থাকে। এইটো মটৰটো কিবা প্ৰব্লেম হ'ল চাগে, সেইকাৰণে পানীটো হেৰি হোৱা নাই। দাদাকেইজনে অকণমান কামোৰ দিছোঁ পেপাৰ বজাই। साले को बम से उड़ा दूंगा एक बार हाथ में आ जाए तो। আমি দুৰ্গা পূজা মণ্ডপত আহি পাইছোঁ। আৰু এইটো গাঁৱটো অকণমান চাম আৰু আপোনালোককো দেখুৱাইছোঁ, চাওক।
আৰু এতিয়া সামৰিছে আৰু মাজৰ ক্লিপ কিছুমান কাটি দিছোঁ মানে বহুত ভিডিঅ'টো বহুত লম্বা হ'ব সেইবাবে কাটি দিছোঁ আৰু ভিডিঅ'টো সামৰণি মাৰিলে যদি ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি ল'ব মোৰ চেনেলটো যদি কোন প্ৰথমবাৰৰ বাবে চোৱাৰ বাবে আপোনাক ধন্যবাদ লগতে ভিডিঅ'টো ভাল লাগিছে যদি লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু চেনেলটো